वेलकम बैक टू माय यूट्यूब चैनल DK ब्लॉग। तो गाइस आज आमी काजिरंगा नेशनल पार्कर फर्स्ट व्यू पॉइंटत जाम বুলি ভাবিছো আৰু তাত নোযোৱা বহুত দিন হৈছে আৰু তাৰ ভিডিও আনা নাই সেইকাৰণে তাত যাম বুলি ভাবিছো কিন্তু বাইক লৈ নহয় সাইকেল লৈ কিনা 2-4 জন লগৰ লগত যাম বুলি ভাবিছো তো আপোনালোকে নিশ্চয় ভিডিওটো চাই থাকিব। তো ৰেডি সেডি হৈ গল আৰু এখন সাইকেলতে যাম মই চাও পাৰে আপোনালোকে। তো এতিয়া বলক আৰু ভিডিওটো আৰম্ভ কৰো। তো এতিয়া মই মোৰ লগৰখিনিৰ কাৰণে ৰখি আছো ইয়াত আৰু আমাৰ ইয়াত এতিয়া বজাৰ লাগি আছে অকমান তাত ভিৰ হ'ব। তো তাৰ পৰাটো লাহেকে ওলাই যাম আৰু যি ৰ'দ দি আছে এতিয়া কেনেকে পাম কাজিৰঙা তাকে ভাবি আছো। তো আপোনালোকে চাই থাকক ভিডিওটো। আজি বজাৰৰ দিন আৰু ইয়াত বহুতো ভিৰ ভাৰ হৈ থাকে। তো ৰাতিপুৱা হৈ আছে সেইকাৰণে ইয়াত আজি ভিৰ ভাৰ ইমান এটা হোৱা নাই তথাপিও ভিৰ আছে। তো কি কৰো ইয়াৰ পৰা তো যাবই লাগিব জলদিকে আমি যাবই লাগিব। তো বৰ্তমান এতিয়া আমি পাইছো আপোনাৰ কুৱেটল যোনটো থানা আছে সেই ওচৰতে পাইছো কুৱেটল থানাৰ ওচৰত পাইছো। তো এতিয়া বৰ্তমান ৰ'দো ওলাইছে আৰু ৰ'দত গৈ আছো তাত কিমান সময় পাম সেইটো আমি সঠিকভাৱে ক'ব নোৱাৰো। তো আমাৰ ইয়াত 2 ঘণ্টাও লাগিব পাৰে বা 2.5 ঘণ্টাও লাগিব পাৰে কিয়নো ৰ'দ দি আছে। তো আপোনালোকে চাই থাকক। তো আমি এতিয়া বৰ্তমান আমি হাটবৰত পাইছো। হাটবৰ এতিয়া বৰ্তমান আৰু বহুত দূৰ আছে ইয়াৰ পৰা ধৰক আমাৰ যোনখন গাঁও হৈ গ'ল তাৰ পৰা আপোনাৰ কাজিৰঙা প্ৰথম ফাৰ্ষ্ট ভিউ পইণ্টত যাবলৈ হ'লে বহুতো সময় লাগে। 32 কিলোমিটাৰ আছে লগভগ আপোনাৰ 33 কিলোমিটাৰ মান হ'ব আৰু আপ ডাউন আমাৰ 66 হ'ব। তো এতিয়া বৰ্তমান আমি পাইছো আপোনাৰ জখলাবন্ধা মেইন টাউন। জখলাবন্ধা মেইন টাউনৰ পৰা ধৰক তাত 15 কিলোমিটাৰ আছে আৰু তো আমি জলদিকে যাম আৰু আপোনালোকক তাৰ ভিউখিনি দেখাম নিশ্চয়। তো আপোনালোকে চাই থাকক। তো আমি এতিয়া আৰু কাজিৰঙা এণ্টাৰ কৰিম বুলি ক'লে হ'ব কিয়নো ইয়াত লিখা আছে চাওক আপোনালোকে ৱেলকাম টু কাজিৰঙা বুলি। তো আপোনালোকে ইয়াৰ পৰা নিশ্চয় চাব পাৰে কি ভাল আছে ভিউটো। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ মান যাব লাগিব বুঢ়া পাহাৰ যোনটো টাৰ্ণিং আছে তাৰ টাৰ্ণিঙৰ ওচৰতে আছে আমাৰ ভিউ পইণ্ট আৰু এয়া হৈছে বুঢ়া পাহাৰৰ টাৰ্ণিং কিটা। তো মই ভিডিওটো অকমান স্কিপ কৰিছোঁ আৰু আপোনালোকে চাই থাকক। ইয়াত বহুতো মানে ডাঙৰ টাৰ্ণিং আছে। তো এই টাৰ্ণিঙত আপোনাৰ আপ আছে চাইকেল লৈ যাওঁতে বহুত অসুবিধা পাইছোঁ আমিও। তো নেক্সট ভিডিও আপোনালোকক ভাল দিম ইয়াতকৈও ভাল দিব বিচাৰিম আপোনালোকে চাই থাকক আৰু ভিডিওটো লাইক কৰিব লগতে কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। এনেকুৱা ৰ'দতো আপোনালোকক যে ভিডিঅ' বনাই দি আছো সেইটো আপোনালোকে থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ফাইনেলি আহি পালো ভিউ পইণ্টটো আৰু আপোনালোকে ভিউ চাব কি মজা হৈ আছে। যদি ভিডিওটো ভাল পায় তেনেহ'লে লাইক কৰিব লগতে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। এতিয়াৰ কাৰণে বাই বাই।